মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজিৰ এই ভিডিঅ'টিত তোমালোকৰ পঞ্চম শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ পাঠ্যপুথিৰ 11 নম্বৰ পাঠ যাতায়াত নামৰ যিটো পাঠ আছে সেই পাঠটিৰ প্ৰশ্ন উত্তৰবোৰ আলোচনা কৰিম। বলচোন তোমালোকৰ অনুশীলনীত কি প্ৰশ্ন আছে আমি চাওঁ। তোমালোকৰ অনুশীলনীত 1 নম্বৰ প্ৰশ্নত দিয়া আছে উত্তৰ লিখা। 5টা প্ৰশ্ন দিয়া আছে ক, খ, গ, ঘ, ঙ। আমি প্ৰথমে প্ৰশ্নবোৰ চাই লওঁ বলা। ক নম্বৰ দিয়া আছে যাতায়াত বুলিলে কি বুজা? খ নম্বৰ চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বয়-বস্তু কেনেকৈ কঢ়িয়াইছিল? গ উন্নত যাতায়াত ব্যৱস্থাৰ কি প্ৰয়োজন? ঘ পৰিবহন ব্যৱস্থা বুলিলে কি বুজা? আৰু ঙত দিয়া আছে ভাৰতবৰ্ষত কি পৰিবহন ব্যৱস্থা আছে? বলাচোন আমি এতিয়া প্ৰশ্নবোৰৰ উত্তৰবোৰ চাওঁ। তোমালোকৰ ক নম্বৰ প্ৰশ্নত আছিল যাতায়াত বুলিলে কি বুজা? তাৰ উত্তৰ লিখিবা। এখন ঠাইৰ পৰা আন এখন ঠাইলৈ অহা যোৱা কৰা কাৰ্যকেই যাতায়াত বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্ন আছিল চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বয়-বস্তু কেনেকৈ কঢ়িয়াইছিল? ইয়াৰ উত্তৰ লিখিবা। খ নম্বৰ উত্তৰত চকাৰ আৱিষ্কাৰ হোৱাৰ আগতে মানুহে বয়-বস্তু কঢ়িয়াবৰ বাবে পৰিৱেশ অনুযায়ী বিভিন্ন প্ৰাণী ব্যৱহাৰ কৰিছিল, যেনে মৰুভূমিত উট, দুৰ্গম পাহাৰীয়া ঠাইত ঘোঁৰা, গাধ, হাতী ইত্যাদি। তোমালোকৰ গ নম্বৰ প্ৰশ্ন আছিল উন্নত যাতায়াত ব্যৱস্থাৰ কিয় প্ৰয়োজন? তোমালোকে এই প্ৰশ্নটোৰ উত্তৰত লিখিবা। গ নম্বৰ উত্তৰ বিভিন্ন দেশৰ মাজত শান্তি সম্প্ৰীতি অটুট ৰাখিবলৈ আৰু শিক্ষা, কৃষি, শিল্প বাণিজ্য, চিকিৎসা ব্যৱস্থা, খেলা-ধূলা আদিৰ আদান প্ৰদান কৰিবলৈ উন্নত যাতায়াত ব্যৱস্থাৰ প্ৰয়োজন। ঘ নম্বৰ প্ৰশ্ন আছিল পৰিবহন ব্যৱস্থা বুলিলে কি বুজা? এই প্ৰশ্নৰ উত্তৰত ঘ নম্বৰ উত্তৰত লিখিবা যান-বাহনৰ সহায়ত মানুহ আৰু বয়-বস্তু আদি কঢ়িয়াই নিয়া ব্যৱস্থাই হৈছে পৰিবহন ব্যৱস্থা। তাৰপিছত তোমালোকৰ ঙ নম্বৰ প্ৰশ্ন আছিল ভাৰতবৰ্ষত কি পৰিবহন ব্যৱস্থা আছে? এই প্ৰশ্নৰ উত্তৰ তোমালোকে লিখিবা ভাৰতবৰ্ষত থকা পৰিবহন ব্যৱস্থাবোৰ হ'ল 1 নম্বৰ ৰেল পৰিবহন, তাৰপিছত লিখিবা পথ পৰিবহন, 3 নম্বৰ জল পৰিবহন, 4 নম্বৰ আকাশী পথ পৰিবহন আৰু 5 নম্বৰ লিখিবা ৰছী পৰিবহন। এতিয়া বলাচোন আমি 2 নম্বৰ প্ৰশ্নবোৰ চাওঁ। তোমালোকৰ 2 নম্বৰ প্ৰশ্নত দিয়া আছে ক অংশৰ লগত খ অংশ মিলোৱা। এইখিনি ক অংশ, এইখিনি খ অংশ। ক অংশৰ লগত আমি খ অংশখিনি মিলাব লাগিব। ইয়াত প্ৰথম দিয়া আছে চোৱা ৰেল পথত চলা বাহন। কি ৰেল পথত চলে? উৰাজাহাজ, হেলিকপ্টাৰ, নাও, ছাবমেৰিন, ৰেলগাড়ী, ট্ৰাম, বাছ, ৰিক্সা, চাইকেল, ট্ৰাক। আমাৰ ৰেল পথত চলাচল কৰে ৰেলগাড়ী, ট্ৰাম, বাছ। গতিকে এইটো ইয়াত আস্তানি মিলাই দিবা। তাৰপিছত 2 নম্বৰত আছে আলিবাটত চলা বাহন। আলিবাটত কি চলে? ৰিক্সা, চাইকেল, ট্ৰাক এইবোৰ নহয় জানো? এইটো ইয়াত আস্তানি মিলাবা। তাৰপিছত আছে আকাশত চলা বাহন। আকাশত কি চলে? উৰাজাহাজ, হেলিকপ্টাৰ এইবোৰ। গতিকে এইটো ইয়াত আস্তানি মিলাবা। পানীত চলা বাহন, নাও, ছাবমেৰিন এইবোৰ পানীত চলা বাহন। গতিকে এইটো ইয়াত আস্তানি মিলাবা। তাৰপিছত 3 নম্বৰত তোমালোকক কি আছে চোৱাচোন খালী ঠাই পূৰ কৰা। 5টা দিয়া আছে ক, খ, গ, ঘ, ঙ। ক নম্বৰটোত কি দিয়া আছে চোৱা অসমৰ প্ৰথম ৰেলপথটো আছিল ডেছ ৰেলপথ। অসমৰ প্ৰথম ৰেলপথটো কি আছিল তোমালোকে জানানে? এইটো হ'ব ডিব্ৰু-শদিয়া ৰেলপথ। ইয়াত লিখিবা ডিব্ৰু-শদিয়া। অসমৰ প্ৰথম ৰেলপথটো আছিল ডিব্ৰু-শদিয়া ৰেলপথ। খ নম্বৰ ভাৰতবৰ্ষত ডেছ চনত প্ৰথম ৰেলপথ চৰকাৰীভাৱে মুকলি কৰা হয়। কিমান চনত ভাৰতবৰ্ষত প্ৰথম ৰেলপথ চৰকাৰীভাৱে মুকলি কৰিছিল জানানে? এইটো হয় 1853 চনত। 1853 চনত প্ৰথম ৰেলপথ চৰকাৰীভাৱে ভাৰতবৰ্ষত মুকলি কৰা হয়। গ অসমত বৰ্তমান প্ৰায় 10 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। অসমত বৰ্তমান প্ৰায় কিমান কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে জানানে? 42,641 কিলোমিটাৰ পথ। অসমত বৰ্তমান প্ৰায় 42,641 কিলোমিটাৰ পথ নিৰ্মাণ কৰা হৈছে। ঘ
ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত দুটা জাহাজঘাট হ'ল ডেছ আৰু ডেছ। ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বহুতো জাহাজঘাট আছে, যিকোনো দুটা লিখিলেই হ'ব। ইয়াত আমি লিখিম ডিব্ৰুগড় আৰু নিমাতী ঘাট। ডিব্ৰুগড় আৰু নিমাতী ঘাট। গুৱাহাটী আৰু দিল্লীৰ মাজত 23 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। গুৱাহাটী আৰু দিল্লীৰ মাজত 1981 চনৰ পৰা বিমান চলাচল আৰম্ভ হয়। তাৰপিছত 4 নম্বৰ তোমালোকৰ দিয়া আছে চমুটোকা লিখা। জল পৰিবহণ, ৰেল পৰিবহণ, ৰছী পৰিবহণ, আকাশী পথ পৰিবহণ। এইকেইটা তোমালোকে কিতাপৰ পৰা চাই লিখি ল'বা। যদি নোৱাৰা মোক কমেণ্ট কৰিবা, মই তোমালোকক কৰাই দিম এইখিনি উত্তৰ, এটা ভিডিঅ' বনাই দিম। তাৰপিছত তোমালোকৰ 5 নম্বৰত কি দিয়া আছে চোৱা। 5 নম্বৰত দিয়া আছে তলৰ অশুদ্ধ বাক্যকেইটা শুদ্ধ কৰি লিখা। 5টা বাক্য দিয়া আছে, যিকেইটা অশুদ্ধ হ'ব সেইবোৰ আমি শুদ্ধ কৰি লিখিব লাগিব। প্ৰথম চোৱাচোন ক নম্বৰত, বৰ্তমানলৈকে মেঘালয় আৰু ছিকিমত ৰেলপথৰ ব্যৱস্থা নাই। হয়, বৰ্তমানলৈকে মেঘালয় আৰু ছিকিমত ৰেলপথৰ ব্যৱস্থা নাই, এইটো শুদ্ধ হৈ আছে। যোনটো অশুদ্ধ সেইটোৱে শুদ্ধ কৰিব। এইটো শুদ্ধ হৈ আছে, গতিকে এইটো এনেকৈ থাকিব। খ, অসমৰ পথসমূহক ৰাষ্ট্ৰীয় ঘাইপথ, জিলা গড়কাপ্তানি পথ, জিলা আৰু পঞ্চায়ত পথত ভাগ কৰিব পাৰি। এইটো হয়, সেইটো শুদ্ধ। জল পৰিবহণ ব্যৱস্থা বৰ ব্যয়বহুল। নহয়, এইটো ভুল হৈ আছে। জল পৰিবহণ ব্যৱস্থা ব্যয়বহুল নহয়। এইটো শুদ্ধ কৰি কেনেকৈ লিখিবা জানানে? জল পৰিবহণ ব্যৱস্থা লিখিবা অতি কম খৰচী। অতি কম খৰচী। জল পৰিবহণ ব্যৱস্থা অতি কম খৰচী, ব্যয়বহুল নহয়। এইটো ভুল হৈ আছিলে, গতিকে শুদ্ধটো এইটো হ'ব। ঘ, অসমৰ বিমানবন্দৰৰ পৰা বিদেশলৈ যাবলৈ বিমান সেৱাৰ ব্যৱস্থা আছে। এইটো শুদ্ধ। ভাৰতত ৰছী পৰিবহণ ব্যৱস্থা আছে। এইটো শুদ্ধ। ভাৰতত ৰছী পৰিবহণ ব্যৱস্থা আছে। গতিকে এই 5টা বাক্যৰ ভিতৰত আমি গ নম্বৰটোৱে ভুল পালোঁ। জল পৰিবহণ ব্যৱস্থা বৰ ব্যয়বহুল কৈছিলে, নহয়, জল পৰিবহণ ব্যৱস্থা অতি কম খৰচ। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি মোৰ চেনেলটো প্ৰথম চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি ল'বা আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা। তেতিয়া মই দিয়া ভিডিঅ'বোৰ পাই থাকিবা আৰু বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিবা। আৰু কিবা বুজি নাপালে, কিবা নোৱাৰা থাকিলে মোক কমেণ্ট কৰিবা। থেংক ইউ।